পঠাইছিলি কেনে শুনিলে তোৰ পদাটো গম্বাই যাব নহয় জানক দে ৰুনু শুনি ধৰিনি মোক কাটি পেলাওকগৈ মই আৰু জীয়াই থাকিব নোখোজো ই কোনে কাটিবগৈ তই ইয়ালৈ কেনেকৈ আহিলি মোৰনো কথা কি কম ৰাজমা দেউতাই চাউদাঙৰ হাতত মোক ইয়ালৈ কটাবলৈ পঠাই দিছিল পিছে ইহঁতে মোক ইয়াতে এৰি থৈ গ'ল সেইকাৰণে তোক আকৌ ৰজানন্দে ইয়ালৈ বিচাৰি আহিছিল তোক বাৰু ইয়ালৈ কেলৈ পঠাই দিলে কিয় আপোনাৰ সৈতে কোঁৱৰীক পঠাই দিয়াৰ পাছৰে পৰা আৰু কোঁৱৰীয়ে বিষ চেলেকি মৰাৰ পাছৰে পৰা কিয় কাৰিকৰ আটাইবোৰ মানুহে মোৰ আৰু কোঁৱৰৰ নানা কথা উলিয়াই তাতে ৰাজমা কচোন শেৱালি কথাবোৰ সঁচানে ঈশ্বৰক কাটিলৈ কচোন এনেই মিছা তেন্তে তোক এনেকৈ পঠাই দিয়া সুন্দৰে নাজানেনে তোক এনেকৈ পঠাই দিওঁতে সুন্দৰে একো হকা পঠাই দিয়া নাইনে মই ক'ব নোৱাৰো অলপ আগতে গীত তয়ে গাইছিলি